নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক দেখাব লৈছোঁ ৰেচন কাৰ্ডত আপোনালোকে নামটো কেনেকৈ চেক কৰিব, কি দি আপোনালোকে চেক কৰিব ৰেচন কাৰ্ডত নাম আছে নাই তেনেকৈ চেক কৰিব হ'লে আপোনালোকে প্ৰথমে আপোনালোকে কি কৰিব, আপোনালোকৰ মোবাইলৰ প্লে' ষ্ট'ৰত যাব। প্লে' ষ্ট'ৰত গৈ আপোনালোকে তাত চাৰ্চ কৰিব মেৰা ৰেচন ক্লিক কৰাৰ পাছত আপোনালোকে এটা এপ্লিকেশ্যন আহিব, এইটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পাছত আপোনালোকে ইংলিছত এইটো লেংগুৱেজ এইটো চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত আধাৰ চিটিং যিটো আছে তাত আপোনালোকে ইয়াত আধাৰ নম্বৰ দি দিব আৰু ইয়াত ৰেচন কাৰ্ড নম্বৰ দি দিব। যিকোনো এটা নম্বৰ ৰেচন কাৰ্ড নম্বৰ দি কৰিলেও কৰিব পাৰিব, আধাৰ নম্বৰ দি কৰিলেও কৰিব পাৰিব। আৰু আপোনালোকে কিমান ৰেচন পাইছে বা পোৱা নাই, কিমান এই যি মাহৰ আপোনালোকে ৰেচন পাইছে সেই ৰেচনৰ ৰিচিপ্টবিলাক চাবৰ কাৰণে হ'লে ইয়াত ট্ৰানজেকশ্যনত ক্লিক কৰিব, মাই ট্ৰানজেকশ্যন, আৰু ইয়াত আপোনালোকৰ ৰেচন কাৰ্ডটো ডিটেইল নম্বৰটো দি দিব। দিয়াৰ লগে লগে কিন্তু আপোনালোকৰ গোটেইখিনি তথ্য ওলাই পৰিব। আপোনাৰ আধাৰ লিংক হৈছে নে আধাৰৰ লগত চাব হ'লে আপোনালোকে ইয়াত মাৰাৰ লগে লগে আধাৰ নম্বৰ ওলাই যাব।